নমস্কাৰ বন্ধুহঁত আজি মই আকৌ আহিছোঁ এটা নতুন ভিডিঅ' লৈ আৰু ভিডিঅ'টোত আজি কথা পাতিম শিলাজিতৰ বিষয়ে এটা শিলাজিত আমাৰ আয়ুৰ্বেদিক মেডিচিন হয় এইটো মই পতঞ্জলি দোকানৰ পৰা কিনি আনিছিলোঁ দামটো ইমান বেছি নহয় ইয়াৰ দাম লিখা আছে 110 টকা তো এই বস্তুটো বহুত আমাৰ ভাল কাম কৰে শৰীৰৰ কাৰণে ইয়াৰ বেছি সাইড এফেক্ট পোৱা যোৱা নাই আজিলৈকে আৰু এইটো খালে কি ভাল হয় তাৰ বিষয়ে আজি জানিম শিলাজিত এটা কলা ধৰণৰ বস্তু এইটো হয় ক'ৰ পৰা একচুৱেলি হিমালয় পৰ্বতৰ ওপৰত যিগিলা জাবৰ জোঁথৰ থাকে তাৰ পৰা ডিকম্প'জ হৈ এই বস্তুটো সৃষ্টি হয় আৰু এইটো আমাৰ অতীতৰ পৰা আয়ুৰ্বেদিক মেডিচিনত ইউজ কৰি আহিছে বস্তুটো আৰু খালে সদায় ভালেই আৰু এইটো যদি আপোনালোকে ইউজ কৰে বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰিম প্ৰথম বেমাৰটো হৈছে বুঢ়া বয়সত যেতিয়া আমি উল্টা পুল্টা ভাবা যায় কিবা খং উঠা হয় কেতিয়াবা ভয় লগা কিবা কিবি এনেকুৱা কামত যদি শিলাজিত ব্যৱহাৰ কৰা হয় তেনেহ'লে সেই এনেকুৱা ভাবা বস্তুটো কম হৈ যায় আৰু দ্বিতীয় হৈছে আপোনালোকৰ চুলি সৰা গা বডি বঢ়োৱা এনাৰ্জি বঢ়োৱা তেনেকুৱা কামৰ কাৰণে শিলাজিত বহুত ভাল হয় যিগিলা জিম কৰা ল'ৰা আছে তেওঁলোকে ইউজ কৰিব পাৰে বহুত ভাল হয় আৰু তৃতীয় হৈছে কি বুলি কয় যেতিয়া ওপৰত আমি যাওঁ গ'লে কেতিয়াবা ভয় লাগি যায় যেতিয়া আমাৰ ইনচুমিনিয়া নিচিনা বেমাৰ আহি যায় ঠিক তেনেকুৱা বস্তুটোও কম কৰি দিয়ে যেনেকুৱা ওপৰত গৈছোঁ পাহাৰৰ ওপৰত বিল্ডিঙৰ ওপৰত তললৈ চালে ভয় লাগে ঠিক তেনেকুৱা ধৰণৰ কামৰ কাৰণেও শিলাজিতে মাথাত এটা শক্তি বঢ়াই দিয়ে দ্বিতীয়তে যেতিয়া আমি কি বুলি কয় ইয়াত বহুত তাৰমানে মিনিমাম 84 মান ইয়াতে মিনাৰেল পোৱা যায় সেইকাৰণে শৰীৰৰ কাৰণে বহুত ভালেই হয় আমি ইয়াক খাব লাগে এতিয়া আইৰণো পোৱা যায় বহুত ভাল হয় তেজৰ কাৰণে ভাল যেতিয়া ইয়াত আইৰণ পাওঁ ইয়াতে বহুত পৰিমাণে তাৰমানে মিনাৰেল থকাৰ কাৰণে ইয়াত মিনাৰেলো আছে আইৰণো আছে তো আমাৰ তেজ কম হ'লে ইয়াক খালে অলপ তেজটো বাঢ়ি যায় এনে সময়ত আমি এইবোৰ বস্তুত ইউজ কৰিব লাগে তাৰোপৰি ইয়াতে বহুত গুণ আছে আৰু যেনেকুৱা হাৰ্টৰ কাৰণে ইয়াক ভাল বুলি কৈছে হাৰ্টৰ কাৰণে বস্তুটো ভাল হয় যেতিয়া আমাৰ কৰ্ডিঅ' ফাংচন যেতিয়া আমাৰ দিলৰ ফাংচন থাকে এইটো মানে পূৰা ভাল কৰি দিয়ে তাৰপিছত শিলাজিত খোৱা যায় কেনেকৈ হাৰ্টৰ ফাংচনটো ভালেই এইটো কেনেকৈ খোৱা যাব ইয়াক খোৱা যায় ধৰি লোৱা আমি দিনত 2-3 বাৰ খাব পাৰোঁ 2-3 বাৰ খাব পাৰোঁ ইয়াক কিন্তু 10 ml বা তাতকৈ অলপ কম যেনেকুৱা এটা চাউলৰ দানা যেনেকুৱা এটা মটৰৰ দানা ঠিক ইমানমান খাব পৰা যায় লিকুইডটো পোৱা যায় পাউডাৰটো পোৱা যায় বেছি মই ভাল পাওঁ লিকুইডটোৱেই অলপ পানী ল'বা অকণমান দি পেলাই গুলি খাই দিয়া হ'ল কিন্তু দিনত 30 mlতকৈ বেছি খাব নালাগে 2-3 বাৰ খাব লাগে আৰু তাৰ আগতে ডক্টৰৰ যদি পৰামৰ্শ লোৱা যায় বহুত ভালেই কথা ই ভাল কৰিব কাৰণ ইয়াৰ আৰু এটা গুণ আছে যে ছেক্সুৱেল পাৱাৰ যিগিলা মানুহৰ কম থাকে পুৰুষৰ ভিতৰত তো ছেক্সুৱেল পাৱাৰটো পুৰুষৰ বঢ়াই দিয়ে আৰু পুৰুষৰ কাৰণেতো বহুত ভাল বস্তু হয় পুৰুষে খাবই লাগে মই ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই শিলাজিত কিনি আনিব আনি অলপ খাব পাৰে ইমান সৰু বটল এটা আনিলে আপোনালোকৰ এমাহমান চলি যাব অলপ এগিলাচ কুহুমীয়া গৰম পানী ল'ব অলপ মানে 1 টোপাল পেলাই গুলি দিব গুলি পেলাই ভাত খোৱাৰ পিছত একাপ গৰম পানী খাব পাৰে আপোনালোকৰ বহুত বেনিফিট হ'ব ইয়াৰ ছাইড এফেক্টটো এতিয়ালৈ পোৱা যোৱা নাই আৰু ছাইড এফেক্টৰ ৰিচাৰ্জো হোৱা নাই বৰ্তমান কিন্তু ভাল বস্তু হয় আপোনালোকে ইউজ কৰিব পাৰে